নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বৰষা ৰাণীয়ে দিলে এটি ভাল খবৰ। কিনো ভাল খবৰ দিলে আপোনালোকে বৰষা বাৰ মুখেৰে শুনি লওক। নতুন বছৰ, নতুন আশা, নতুন সপোন, নতুন হেঁপাহ আৰু কেইবাগৰাকীও নতুন প্ৰতিভালৈ ছবিগৃহলৈ আহি আছে 2 জানুৱাৰী 2026ত যৌৱনে আমনি কৰে দ্বিতীয়। আপোনালোক সকলোৰে মৰম আৰু সঁহাৰি বিচাৰিছো, গতিকে চাবলৈ আহক। 2 জানুৱাৰী ডেটটো মনত ৰাখিব, যৌৱনে আমনি কৰে দ্বিতীয়। আপোনালোকক নিৰাশ নকৰো। ধন্যবাদ। বন্ধুসকল, শুনিলে বৰষা বা কি ক'লে? অহা 2 জানুৱাৰীত অৰ্থাৎ 2026 বৰ্ষত বৰষা বাৰ নতুন ছবি ৰিলিজ হ'ব, যৌৱনে আমনি কৰে দ্বিতীয়। বন্ধুসকল, 27 বছৰ পিছত বৰষা বা এই ছবিখনত অভিনয় কৰিছে। এটা ভাল খবৰ হয়। আৰু আপোনালোকৰ ওচৰৰ ছবিগৃহত ৰিলিজ হ'ব অহা 2 জানুৱাৰীত। নতুন বছৰৰ পহিলাতে চাবলৈ পাব আপুনি বৰষা বাৰ ছবি যৌৱনে আমনি কৰে 2। এটা ভাল খবৰ লৈ আহিছে বৰষা বাই। আৰু বহুদিন মূৰত বৰষা বাই অভিনয় কৰা চিনেমাখন আপোনালোকে চাব পাৰিব। বন্ধুসকল, খবৰটি শুনি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে